বাও নাই আজি এসপ্তাহ হল মই হাজিৰা কৰিবলৈ যাব পৰা নাই মই তোক ক'বা কিনি দিম ইমান বস্তু কানিবলৈ আহিছ বস্তু বিচাৰিবলৈ আহিছ পইচা পাতি নাই ইফালে হাজিৰা কি হ'ল ইমান কানি আহিছে যে তুমি কিয় কিনি নিদিব আকৌ কিনি নিদিওঁ বুলি ক'লে হ'ব নেকি তেওঁ ই ল'ৰা ছোৱালী জন্ম দিব পাৰে আকৌ ল'ৰা ছোৱালীক পূজাত একো কিনি নিদিয়ে ব'লাচোন দেউতা বুলি যাওঁ তুমি বোলে আমাৰ বোলে সৰু ল'ৰাটোক বোলে গালি পাৰিছা তুমি বোলে পূজাত বোলে একো আনি দিব নোৱাৰো বুলি কৈছা যদি তুমি আনি দিব নোৱাৰাই তেতিয়াহ'লে তুমি কিয় ল'ৰা ছোৱালী জন্ম দিছিলা কিয় দিছিলা ল'ৰা ছোৱালী জন্ম সেই পইচা পাতি নাই মই ক'ৰপৰা কিনি দিম আজি এসপ্তাহ হ'ল মই হাজিৰা কৰিবলৈ নাই যোৱা মই নিদিওঁ বুলি কৈছোঁ একো কিনি নিদিওঁ ল'ৰা ছোৱালী মই কৈছোঁ তুমি আজি হাজিৰা কৰিবলৈ যোৱা আৰু কাইলৈ মোৰ ল'ৰাটোক পূজাত যি লাগে তাকে লৈ দিব লাগিব আৰু তুমি যদি লৈ দিব নোৱাৰা তেতিয়াহ'লে তুমি একো মতা পুৰুষ নহয় আৰু আমি মা ঘৰলৈ গুচি যাম আইতা ঘৰলৈ গুচি যাম ব'লা কাইলৈ যদি তোমাক যদি পাপাই একো কিনি দিব নোৱাৰে গুচি যোৱা মাৰ ঘৰলৈ তুমি গুচি গ'লে মোক কি আহে তাৰ আকৌ নতুন মাইকী লৈ আহিম মই পইচা নাই বুলি ক'লে তুমি বুজি নোপোৱা অ' পুতৌ তোমাক পূজাত মই কিবা কিনি দিব কৈছিলোঁ যে দেউতাক সেইকাৰণে দেউতাই মোক গালি পাৰিছে আৰু মই দেউতাক তোমাক কিনি দিব কৈছিলোঁ যে বস্তু সেইকাৰণে দেউতাই মোক কি কৈছে জানা দেউতাই বোলে দৰকাৰ পৰিলে বেলেগ মাইকী আনিব আমাক বোলে এৰি দিব বোলা আমি ককা ঘৰলৈ যাওঁগে